আজিকালি সকলোতকৈ বিপদজনক বস্তু কি জানেনে? মিঠা কথা কোৱা ঠগবাজ মানুহ। কাৰণ সাপৰ বিষত মানুহ এবাৰ মৰে, কিন্তু ভুল মানুহৰ ভালপোৱাত মানুহ বাৰে বাৰে ভিতৰৰ পৰা মৰি যায়। তুমি হয়তো কেতিয়াবা এনেকুৱা এজন মানুহ লগ পাইছা, যিজনে আৰম্ভণিতে তোমাক ৰাণীৰ দৰে অনুভৱ কৰাইছিল। দিনে ৰাতি মেছেজ, কল সকলোখিনি কৰি আছিল। মই তোমাক কেতিয়াও এৰি নাযাম, তুমি মোৰ জীৱন। কিন্তু সময় যোৱাৰ লগে লগে তুমি বুজিলা, সেই মানুহৰ কথাত ভালপোৱা আছিল, কিন্তু মনত সততা নাছিল। বন্ধু বান্ধৱীসকল, এটা কথা সদায় মনত ৰাখিবা, সত্যিকাৰ মানুহে তোমাক কনফিউজ নকৰে। যিজনে সঁচাকৈ ভাল পায় তেওঁ তোমাৰ মন শান্ত কৰে, কিন্তু ঠগবাজ মানুহে তোমাক সদায় ডাউটত ৰাখে। ইয়াৰ প্ৰথম সংকেতটো হৈছে অতি বেছি মিঠা কথা। যিজনে চিনাকিৰ দুদিনৰ ভিতৰতে কয়, তুমিয়ে মোৰ সকলো, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। সাৱধান হৈ যোৱা, কাৰণ সঁচা অনুভৱ গঢ়ি উঠিবলৈ সময় লাগে। যি সম্পৰ্ক খুব সোনকালে জ্বলে, সেইটো বহু সময়ত খুব সোনকালে নিমিও যায়। দ্বিতীয় সংকেতটো হ'ল কথা বহুত, কাম কিন্তু একো নাই। ঠগবাজ মানুহে প্ৰতিশ্ৰুতি দিব জানে, কিন্তু পালন কৰিব নাজানে। তেওঁ ক'ব, মই সদায় তোমাৰ লগত আছোঁ, কিন্তু যেতিয়া তুমি ভাঙি পৰিবা, সেই সময়তে তেওঁ নাইকিয়া হৈ যাব। মনত ৰাখিবা, মানুহৰ আচল চেহেৰা সুখত নহয়, তোমাৰ বেয়া সময়ত দেখা যায়। তৃতীয় সংকেতটো হ'ল তেওঁ তোমাক সন্মান নকৰে। ভালপোৱা মানে কেৱল আই লাভ ইউ নহয়, ভালপোৱা মানে ৰেচপেক্ট, কেয়াৰ, লয়েলিটি। যদি কোনোবাই তোমাৰ অনুভৱক লৈ খেল কৰে, তোমাক কন্দুৱাই, তোমাৰ আত্মবিশ্বাস ভাঙি দিয়ে, তেন্তে সেইটো ভালপোৱা নহয়, অভিনয়। আৰু আটাইতকৈ ডাঙৰ কথা, ঠগবাজ মানুহে সদায় তোমাক কণ্ট্ৰল কৰিব বিচাৰে। তেওঁ নকয় তুমি সুখী হোৱা, তেওঁ কয় মোৰ মতে চলা। বন্ধু বান্ধৱীসকল, জীৱনত ভুল মানুহ আহিবই, সেইটো তোমাৰ দুৰ্বলতা নহয়। কিন্তু ভুল মানুহক চিনিও ধৰি ৰখাটো কিন্তু বিপদজনক। কাৰণ কিছুমান মানুহ আমাৰ জীৱনত আহে শিক্ষা দিবলৈ, থাকিবলৈ নহয়। আজিৰ পিছত এটা কথা নিজকে প্ৰতিজ্ঞা কৰা, কাৰোবাৰ মিঠা কথাত নহয়, তেওঁৰ আচৰণত বিশ্বাস কৰিম। যিজনে সঁচাকৈ ভাল পাব, তেওঁ তোমাক ৰেচপেক্ট কৰিব। তোমাৰ কান্দোনৰ কাৰণ কিন্তু নহয়, শান্তিৰ কাৰণ হ'ব। আৰু মনত ৰাখিবা, অকলশৰীয়া থকাটো কিন্তু কেতিয়াও বেয়া নহয়। ভুল মানুহৰ লগত থকাতকৈ অকলশৰীয়াকৈ থকাই বহুত ভাল। কাৰণ তোমাৰ হৃদয় খেলনা নহয়, তুমি সস্তা নহয়। তুমি কিন্তু শিলৰ দৰে কিন্তু টান নহয়। তুমি এনেকুৱা এজন মানুহৰ যোগ্য, যিয়ে তোমাক ব্যৱহাৰ নহয়, সন্মান কৰিব। শেষত মাত্ৰ এটা কথাই কওঁ, সময় সকলোৰে মুখা খুলি দিয়ে, সেয়েহে কেতিয়াও অন্ধবিশ্বাস নকৰিবা, নিজৰ মূল্য বুজিবা। কাৰণ যিজনে নিজকে সন্মান কৰে, তেওঁক সহজে কোনেও ঠগাব নোৱাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।